Dear students, welcome back to our YouTube channel D-XIKHYA. আমি ডিসকাস কৰি আছিলোঁ ক্লাছ 12ৰ হিষ্ট্ৰী সাবজেক্টৰ প্ৰথমটো অধ্যায় হৰপ্পা সভ্যতাৰ বিষয়ে। আজি আমি ডিসকাস কৰিম হৰপ্পা সভ্যতাৰ মোহৰ আৰু দগাসমূহৰ বিষয়ে। আমি জানো যে হৰপ্পা সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে ইতিহাসবিদসকলে একমাত্ৰ প্ৰত্নতাত্ত্বিক সমলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিয়নো সেই সময়ছোৱাত উদ্ধাৰ হোৱা যিসমূহ আখৰ বা লিপি আছে সেই লিপিসমূহ আজিলৈকে ইতিহাসবিদসকলে পাঠোদ্ধাৰ কৰিব পৰা নাই বা সেইসমূহৰ লেংগুৱেজ স্ক্ৰিপ্ট আদি আজিলৈকে পাঠোদ্ধাৰ হোৱা নাই। গতিকে আমি লিখিত সমলৰ পৰা হৰপ্পা সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিব নোৱাৰোঁ। একমাত্ৰ প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত ভিত্তি কৰিহে হৰপ্পা সভ্যতাৰ বিষয়ে অধ্যয়ন কৰা হয়। ঠিক তেনেকুৱা দুটা প্ৰত্নতাত্ত্বিক সমল আছিলে মোহৰ আৰু হৰপ্পাৰ দগাসমূহ। এতিয়া আহচোন চাওঁ আমি হৰপ্পাৰ মোহৰসমূহ কেনেকুৱা আছিলে, ইয়াৰনো কি বৈশিষ্ট্য আছিলে। সভ্যতাৰ বা হৰপ্পা সভ্যতাৰ মোহৰসমূহ সাধাৰণতে দূৰ দূৰণিলৈ যোগাযোগ কৰিবলৈ বা যোগাযোগৰ সৰলীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিলে। ধৰি লোৱা এখন দেশলৈ বা অন্য কোনো সভ্যতালৈ যদি হৰপ্পা সভ্যতাৰ কোনো বস্তু পঠাবলগীয়া হয়, তেতিয়া কোনো সামগ্ৰী পঠাবলগীয়া হয়, তেতিয়া সেই সামগ্ৰীসমূহৰ ওপৰত হৰপ্পাৰ মোহৰসমূহ সংযুক্ত কৰি দিয়া হৈছিল আৰু তাতে হৰপ্পাৰ চিম্বলসমূহ সেই মোহৰসমূহত সন্নিৱিষ্ট আছিলে, যাতে সেই বস্তুটো কোনখন সভ্যতাৰ সেই মোহৰসমূহৰ দ্বাৰাই চাব পাৰি বা গম পোৱা যায়। আৰু হৰপ্পাৰ মোহৰসমূহ দ্বিতীয়তে শিলেৰে নিৰ্মাণ কৰা হৈছিলে। কিহেৰে কৰিছিলে? শিলেৰে প্ৰস্তুত কৰা হৈছিলে। আৰু সেই শিলসমূহৰ ভিতৰত প্ৰধান শিল বা ধাতুটো আছিলে ষ্টেটাইট নামৰ এটা ধাতু। হৰপ্পা সভ্যতাৰ অধিক সংখ্যক মোহৰ নিৰ্মাণ কৰা ধাতুটো হৈছে ষ্টেটাইট নামৰ এটা ধাতু। তদুপৰি কিছু সংখ্যক মোহৰত তাম, মাটি, চাৰ্ট, আগেট নামৰ ধাতুৰে নিৰ্মাণ কৰিছিলে। কিছু সংখ্যক মোহৰ কি কৰিছিলে? হৰপ্পাৰ তাম, মাটি আৰু চাৰ্ট, আগেট নামৰ ধাতুৰে নিৰ্মাণ কৰিছিলে। এতিয়া হৰপ্পাৰ এখন ঠাই আছিল, আমি আগতে পাইছিলোঁ যে লোথাল নামৰ ঠাইখনতেই সৰহ সংখ্যক বা আটাইতকৈ বেছিকৈ মোহৰ উদ্ধাৰ হৈছে। কোনখন ঠাইত যদি হৰপ্পাৰ আটাইতকৈ মোহৰ বেছিকৈ উদ্ধাৰ হৈছে বুলি কুৱেশ্যন আহে, তেতিয়া আমি কি লিখিব লাগিব? লোথালখনৰ নাম লিখিব লাগিব। হৰপ্পাৰ কিছুমান মোহৰ আকৌ মেছোপটেমিয়াতো পোৱা গৈছে। আমি আগত পাইছিলোঁ যে হৰপ্পা আৰু মেছোপটেমিয়াৰ যেতিয়া ব্যৱসায়ৰ কথা পঢ়িছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে হৰপ্পা আৰু মেছোপটেমিয়াৰ ব্যৱসায়ৰ বিষয়ে বা হৰপ্পাৰ কিছুমান মোহৰ চিল মেছোপটেমিয়াত পোৱা গৈছিলে, যাৰ পৰা আমি কি গম পালোঁ যে মেছোপটেমিয়াৰ লগত হৰপ্পাৰ হয়তো বাণিজ্যিক সম্পৰ্ক এটা ঘটিছিলে। এই যে মোহৰসমূহৰ আকৃতি আছিলে সাধাৰণতে বৰ্গাকাৰ, ত্ৰিভুজাকাৰ আৰু ঘূৰণীয়া, কিন্তু বেছি সংখ্যক মোহৰ আছিলে বৰ্গাকাৰ। কি আকাৰ আছিলে? বেছি সংখ্যক মোহৰ আছিলে বৰ্গাকাৰ। কিছুমান সংখ্যক মোহৰহে আকৌ ত্ৰিভুজাকাৰ আৰু ঘূৰণীয়া আছিলে। কিছু সংখ্যক মোহৰত হৰপ্পাৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে, যাক হৰপ্পাৰ মানুহে তাবিজ আৰু নেকলেছ হিচাপে ব্যৱহাৰ কৰিছিল। এতিয়া কিছু সংখ্যক হৰপ্পাৰ যেতিয়া খনন কৰা হৈছিল, তেতিয়া কিছুমান মানুহৰ স্কেলটন বা মানুহৰ ফচিল কিছুমান পাইছে। হাৰ্ডিৰ কাষত কি পাইছে? মানুহৰ হাৰ্ডিৰ কাষত কিছুমান মোহৰ পাইছে। চ' মোহৰসমূহ সম্ভৱতঃ ইতিহাসবিদসকল আৰু প্ৰত্নতত্ত্ববিদসকলে অনুমান কৰি পেলাই হৰপ্পাৰ মৃতদেহসমূহৰ কাষত পোৱা যিবিলাক মোহৰ, এই মোহৰসমূহ সেই সময়ৰ হৰপ্পাৰ মানুহে তাবিজ বা ডিঙিত আভূষণ হিচাপে, নেকলেছ হিচাপে পৰিধান কৰিছিল বুলি ইতিহাসবিদসকলে অনুমান কৰিছে। গতিকে মোহৰসমূহ প্ৰসাধনৰ সামগ্ৰী হিচাপে মানুহে হয়তো ব্যৱহাৰ কৰিছিল। হৰপ্পাৰ মোহৰসমূহৰ অন্য এক বৈশিষ্ট্য আছিল যে হৰপ্পাৰ চিলমোহৰসমূহত চিত্ৰযুক্ত আছিল। আমি ইয়াতে চিত্ৰত দেখাৰ দৰে হৰপ্পাৰ এইটো এটা মোহৰ ধৰি লোৱা, এই মোহৰটোত কিছুমান আখৰ আছে, হয়নে? আখৰ আছে, তলতে এটা চিত্ৰ আছে। এইটো চিত্ৰ হৈছে ইউনিকৰ্ণ, এক শিঙীয়া জন্তুৰ চিত্ৰ। কিন্তু আচলতে এই জন্তুটো আছিলে নাই এতিয়ালৈকে ইতিহাসবিদসকলে অনুমান কৰি পেলাই গম পাইছে যে এইটো হয়তো এটা আনুমানিক ভিত্তিত অংকন কৰা চিত্ৰহে আছিলে, যাক ইউনিকৰ্ণ বুলি ইতিহাসবিদসকলে অনুমান কৰিছে। ঠিক তেনেকৈ হাতীৰ চিত্ৰ আছিলে আৰু বুলৰ চিত্ৰ আছিলে, ষাঁড় গৰু আৰু ৰাইন'চৰছ বা সেই সময়ত থকা গড়সমূহৰ চিত্ৰ আছিলে। ইয়াৰ উপৰি হৰপ্পাৰ মোহৰসমূহত আখৰ লিখা হৈছিল। আমি চিত্ৰত দেখাৰ দৰে চিত্ৰটোৰ ওপৰত কি আছে? আখৰ
আখৰ লিখা হৈছে গতিকে হৰপ্পাৰ মোহৰসমূহত আখৰো পোৱা গৈছে কিন্তু এই আখৰসমূহত কি লিখা আছে তেতিয়ালৈকে আমি গম পোৱা হোৱা নাই আৰু সাধাৰণতে এই মোহৰত থকা আখৰসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখিছিলে কোন ফালৰ পৰা লিখিছিলে সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিলে মোহৰৰ আনটো পিঠিত জীৱ-জন্তুৰ চিত্ৰ আছিলে এটা ফালে কি আছিলে জীৱ-জন্তুৰ চিত্ৰ আৰু আনফালে কি আছিলে আখৰ আছিলে কিন্তু আমি এইখন চিত্ৰত এইটো তুমি চাব পাৰা এইটো ইয়াৰ এইফালে আছিলে এইটো দুটা পিঠি একেলগে লগ কৰাই দিছে চিত্ৰটোত আৰু ইয়াতে বেক সাইডে আখৰ আছিলে আৰু ফ্ৰন্ট সাইডে কি আছিলে এটা হাতীৰ চিত্ৰ আছিলে অৰ্থাৎ হৰপ্পাৰ মোহৰসমূহৰ বেছি সংখ্যকতে এফালে কি আছিলে চিত্ৰ আছিলে আৰু এফালে আছিলে আখৰ হৰপ্পা সভ্যতাৰ মোহৰসমূহৰ এটা বৈশিষ্ট্য আছিলে আমি গম পাইছিলোঁ যে এটা চিত্ৰ আছিলে এতিয়া হৰপ্পাৰ সেই মোহৰসমূহৰ যেতিয়া উদ্ভাৱন বা এক্সকাভেশ্যন কৰা হৈছিলে খনন কৰা হৈছিলে উদ্ধাৰ কৰা হৈছিল তেতিয়া এটা মোহৰ পাইছিলে যেটো মোহৰ আছিলে বৈশিষ্ট্যপূৰ্ণ সেই মোহৰটো পাইছিলে হৰপ্পা সভ্যতাৰ এখন ঠাই মহেঞ্জোদাৰোত আৰু সেই মোহৰটোত আছিলে এজন যোগ ধ্যানত থকা এজন ব্যক্তি ছবি আৰু ওপৰত আছিলে তেখেতৰ মাথাৰ ওপৰত আছিলে দুটা শিং দুফালে শিং আছিলে আৰু কাষত কিছুমান জন্তুৱে তেখেতক বেৰি ৰাখিছিলে উদাহৰণস্বৰূপে বাঘ চিতা মহ আৰু হাতী এইগিটা জীৱ-জন্তুৱে সেই যোগ কৰি থকা ধ্যানত থকা ব্যক্তিজনক চাৰিফালে বেৰি ৰাখিছিলে ইতিহাসবিদসকলে অনুমান কৰে যে হয়তো এই চিত্ৰখনত থকা জীৱ-জন্তুৰ আকৃতি আৰু জীৱ-জন্তুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পেলাই ইতিহাসবিদসকলে এটা সিম্বলাইজ কৰিছে যে হয়তো এই চিত্ৰটো আছিলে পশুপতি শিৱৰ চিত্ৰ অৰ্থাৎ সেই সময়ত শিৱক হয়তো পশুপতি বা পশুৰ দেৱতা হিচাপে জীৱ-জন্তুৰ দেৱতা হিচাপে পালন কৰা হৈছিল বা পূজা কৰা হৈছিল সেইকাৰণে শিৱৰ বা যোগী চিত্ৰটোৰ কাষতে কি হৈছে জীৱ-জন্তুসমূহক উপস্থাপন কৰা হৈছে মোহৰটোত সেইকাৰণে ইতিহাসবিদসকলে এই চিত্ৰখন বা এই মোহৰটোক পশুপতি শিৱৰ মোহৰ হিচাপে গণ্য কৰিছে আছিল হৰপ্পা সভ্যতাৰ মোহৰসমূহৰ বৈশিষ্ট্য স্বকীয় যি কিন্তু মানে চাবলৈ গ'লে বহুত বিশেষ বেছি বৈশিষ্ট্য নাছিলে তথাপিতো যিকেইটা বৈশিষ্ট্য আছিলে সেইকেইটা অতি গুৰুত্বপূৰ্ণ যিকোনো পৰীক্ষাতে এইকেইটা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে কোৱাচোন হৰপ্পাৰ জোখমাখৰনো বৈশিষ্ট্যবিলাক কি আছিলে বা জোখমাখ ব্যৱস্থাটো কেনেকুৱা আছিলে হৰপ্পাৰ জোখমাখ ব্যৱস্থা আছিলে সাইন্টিফিক অৰ্থাৎ বিজ্ঞানসন্মত প্ৰণালীগতভাৱে এক বৈজ্ঞানিক জোখমাখ সিস্টেম হৰপ্পাত আছিলে সানহুদাৰো মহেঞ্জোদাৰো আৰু হৰপ্পাত কিছু সংখ্যক চাৰিচুকীয়া ধাতুৰ টুকুৰা পোৱা গৈছে সানহুদাৰো মহেঞ্জোদাৰো আৰু হৰপ্পাত এই তিনিখন ঠাইত কিছুমান চাৰিচুকীয়া ধাতুৰ টুকুৰা পোৱা গৈছে যিবিলাক টুকুৰা হয়তো ইতিহাসবিদসকলে অনুমান কৰিছে যে এই টুকুৰাসমূহ হয়তো জোখমাপৰ আহিলা হিচাপে বা একক হিচাপে ব্যৱহাৰ কৰা হৈছিল দগাবোৰ চাৰ্ট নামৰ শিলৰ টুকুৰাৰ পৰা নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ দগাবোৰ হৰপ্পা সভ্যতাৰ কোনটো শিলৰ পৰা নিৰ্মাণ কৰা হৈছিল বুলি যদি কুৱেশ্যন আহে তেতিয়া আমি কি লিখিব লাগিব চাৰ্ট নামৰ এটা শিলৰ পৰা দগাসমূহ প্ৰস্তুত কৰা হৈছিল দগাসমূহৰ ওপৰত কোনো দাগ বা চিহ্ন নাছিলে আমি আগতে পাইছিল যে হৰপ্পাৰ মোহৰসমূহত কি আছিলে চিত্ৰ আছিলে দাগ বা আখৰো লিখা আছিল কিন্তু দগাসমূহৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা দগাসমূহ আছিল পৰিষ্কাৰ কোনো ধৰণৰ তাত কি নাছিলে দাগ বা চিত্ৰ অংকন নাছিলে কম ওজনৰ দগাৰ মান যুগ্ম আৰু বেছি ওজনৰ দগাৰ মান দশমিক পদ্ধতি অনুসৰি ব্যৱহাৰ কৰা হৈছিল কম ওজনৰ সংখ্যাৰ মান যুগ্ম মানে 2 তাৰ পিছত 4 6 তেনেকে লাহে লাহে বাঢ়ি গৈ আছিল আৰু বেছি ওজন হলে দশমিক পদ্ধতি 1.1 2.2 1.1 এইবিলাক সিস্টেমত ব্যৱহাৰ কৰা হৈছিল অলংকাৰ আৰু মণিবোৰ জুখিবৰ বাবে ওজনৰ দগাৰ ব্যৱহাৰ কৰিছিল কম ওজনৰ দগাৰ ব্যৱহাৰ কৰিছিল অৰ্থাৎ হৰপ্পা সভ্যতাৰ একেবাৰে কম ওজনৰ যেটো দগা আছিল দগাসমূহ বা কম ওজনৰ সেইসমূহ ব্যৱহাৰ কৰিছিল হৰপ্পাৰ মণিসমূহ আৰু অলংকাৰসমূহ জুখিবলৈ অৰ্থাৎ আমি এই কথাৰ পৰা এটো অনুমান কৰিব পাৰো যে হয়তো হৰপ্পাৰ মণি আৰু অলংকাৰসমূহ অতি দামী আছিল বা সেইসমূহৰ অতি মূল্যৱান আছিল ইয়াৰ উপৰি হৰপ্পা সভ্যতাত ধাতুৰ স্কেলৰ ব্যৱহাৰ কৰা হৈছিল কি কৰা হৈছিল বস্তুৰ জোখ লবলৈ ধাতুৰ স্কেল ব্যৱহাৰ কৰা হৈছিল
অৰ্থাৎ ইয়াৰ পৰা আমি এটি অনুমান কৰিব পাৰোঁ যে হৰপ্পা সভ্যতাত এক উন্নত পৰ্যায়ৰ জোখ-মাখ আৰু জোখ-মাখ প্ৰণালীৰ ব্যৱস্থা আছিলে। গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি আজি ক্লাছটোৰ পৰা কি বুজিলোঁ হৰপ্পা সভ্যতাৰ চিল বা মোহৰ আৰু জোখ-মাখ বা ৱেটৰ বিষয়ে সম্যক ধাৰণা লাভ কৰিলোঁ। আমি আগৰ ক্লাছত ডিছকাছ কৰিম হৰপ্পা সভ্যতাৰ শেষৰ ফালে অৰ্থাৎ হৰপ্পাৰ পতনৰ লগত জড়িত বিভিন্ন কাৰকসমূহৰ বিষয়ে।